হেল্ল' গাইজ নমস্কাৰ। আজি যাবলৈ ওলাইছোঁ মন্দিৰলৈ। ক'লৈ যাম ৰাস্তাত লগ পাই আছোঁ, দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকক। শিৱানী আমি এতিয়া ধূপ চাকি লৈ লৈছোঁ আৰু প্ৰসাদ চসাদ কিবা কিবি লৈ লৈছোঁ। আৰু লগত আছে মোৰ মাহীহঁত আছে, মাহীহঁতৰ ভাইটি ভণ্টি আছে আৰু মহা আছে। দেখি আপোনালোকে গম পাই গৈছে চাগে, আমি পালোহি হাবুং ধেমাজি জিলাত থকা আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙত আছোঁ বৰ্তমান। আমি চাকি তাকি জ্বলালোঁ আৰু কৰিলোঁ, আপোনালোকে কৰি লওক। বলক আমি এতিয়া পূজা কৰোঁগৈ। ইয়াতে মেইন পূজা কৰা হয়, আপোনালোকেও পূজা কৰি লওক, ময়ো কৰি ল'লোঁ, আপোনালোক সকলোৱে কৰি লওক। আমি পূজা চূজা কৰিলোঁ আৰু এতিয়া আপোনালোকক ভালকৈ দেখাই দিছোঁ, আহিলে ইয়াতে পূজা কৰিব পাৰে। এও ফুলজোপা ফুল কিমান ধুনীয়া লাগিছে। মই মোবাইল লৈ আছোঁ, লৈ আছোঁ মোবাইল। ফুলজোপা ইমান ধুনীয়া লাগিছে নহয়, আপোনালোকক মই বিগ কেমেৰা কৰি দেখুৱাই আছোঁ দেই। পৰিৱেশটো খুব ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছে, চাৰিওফালে সেউজীয়া, তাৰ মাজতে আছে গেটখন, এইখন ইমান ধুনীয়া হৈ গ'ল। স্পন লৈ আহোঁগৈ, বহুত দূৰত থাকি আহিলে নহয়। তাৰ পাছত আমি এতিয়া গৈ আছোঁ বাসুদেৱলৈ গৈ আছোঁ। বাসুদেৱত ইফালে আমি ধূপ চাকি জ্বলাই ইয়াত পূজা চূজা কৰি হৈ গ'ল আৰু তাৰপিছত এতিয়া গৈ আছোঁ। ইয়াত ধূপ চাকি জ্বলোৱা হয়, তাত ইয়াত মেইন পূজা হয়। তাত চাগে আপোনালোকক ক'বই নালাগে, চবেই আহিলে, ময়ো আগতে এবাৰ আহিলোঁ বাৰু, তাৰপিছত আকৌ এবাৰ আহিলোঁ। ইয়াত জাননী এখন আছে। মই ইয়াতো দেখুৱাই আছোঁ আপোনালোকক। এইফালে পূজা কেইটো ল'লা? এইফালে কি বস্তু থোৱা হয়। সকলোলৈকে এটা অনুৰোধ, আপোনালোকে যদি হাবুং ঠাইডোখৰ আৰু এই মাংগলিক ঠাইখিনি মন্দিৰ ভাগ চাই ভাল পাইছে, তেনেহ'লে এটা লাইক কৰিব ভিডিঅ'টোত, আৰু যোনসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে সকলোৱে ভালেই থাকক, সুস্থ থাকক, বাই বাই।